बोला कि हम ये गाड़ी आप लोग घुमाएगा, अब गाड़ी अगर ये गाड़ी उल्टा पुल्टा नहीं होगा। এইটোৱে হৈছে মহাত্মা গান্ধী দেৱৰ সমাধিস্থল। তো সিহঁতে তেখেতক শ্বহীদ হোৱাৰ পিছত হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? স্বাগত জনাইছোঁ মোৰ ছেকেণ্ড চেনেল গাঁৱলীয়া ব্লগলৈ। তো এতিয়া আহি পাইছোঁ পুৰণা দিল্লী। চ' দিল্লীত ৰখিম, নতুন দিল্লীৰ পৰা আছে আমাৰ ট্ৰেইন। চ' নতুন দিল্লীলৈ যাম আৰু আপোনালোকক লগ পাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে পুৰণা দিল্লীৰ জংচন হয়। চ' পাইছোঁ চাওক ডাঙৰ কিমান আহি আছোঁ প্লেটফৰ্ম চেচে হোৱা নাই। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু। তো গাইজ ফাইনেলি আহি দিল্লীত নামিলোঁ। চ' গোটেইখিনি আছে, চাওক গোটেইখিনি ৰেডি হৈ আছে, পূৰা বেগ চেগ নমাই একে চাই লওক। এইফালে আছে আমাৰ নিতুৰঞ্জন ভাই আগে দিয়া। তো এইখিনি গোটেইখিনি আছে ইয়াতে, পূৰা ৰেডি হৈ আছোঁ। তো অলপ ৰখিছোঁ, আগেতো আন্ধাৰ হৈ আছে, তো অলপ ৰখি লওঁ। বাকীখিনি চাই থাকক আৰু এনজয় কৰক। তো এতিয়া আমি গৈ আছোঁ লাহে লাহে খোজকাঢ়ি আগলৈ যাওঁ। অলপ গাড়ীৰ কাৰণে আমি যিহেতু নতুন দিল্লী যাব লাগিব, তো আমি গৈ আছোঁ চাই তেওঁলোকে বলক। দিল্লীত এতিয়া আছোঁ, আপোনালোকক সকলোখিনি দেখা যাওঁ, আপোনালোকে চাই যাওঁ আৰু এনজয় কৰক। দিল্লী तो गाइस এতিয়া আছোঁ আমি দিল্লীত। তো আমাৰ মানুহে কিবা ক'ব। सो गाइज हम अभी पहुंच चुके हैं दिल्ली एंड अभी हम लोग ओल्ड दिल्ली स्टेशन से उतरे हैं एंड न्यू दिल्ली की ओर जा रहे हैं। उधर हम लोग पहले रूम लेंगे, उसके बाद थोड़ा दिल्ली को घूमेंगे। उसके बाद हम लोग शाम की मतलब जो हमारी ट्रेन है चेन्नई के लिए, वहाँ से हम लोग लेंगे फिर दिल्ली से। तो बने रहिए एंड इसको सब्सक्राइब कर दीजिए इसका चैनल एंड हिट द लाइक बटन एंड सपोर्ट। थैंक यू। তো এতিয়া আছে আমাৰ তো গাইছ এতিয়া আমি প্লেটফৰ্মৰ পৰা আহিলোঁ, গা পা ধুলোঁ। আমি ইয়াতে এটা ধৰ্মশালাত সোমালোঁ, তাতে সোমাই কৰি আমি গা চা ধুইছোঁ। তো গা চা ধুই ফ্ৰেছ হৈ গ'লোঁ। এতিয়া যাম আকৌ আমাৰ ডেষ্টিনেশ্যনৰ নিউ দিল্লীলৈ। নিউ দিল্লীত গৈ আমাৰ ট্ৰেইন আছে চেন্নাইলৈ যাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। প্ৰথম ব্লগটো কেনেকুৱা পায় কমেণ্ট কৰি জনাই থাকিব। আৰু অলৰেডি এটা ব্লগ আপলোড কৰি দিছোঁ ফাৰ্ষ্ট এপিছ'ডটো, তো আপোনালোকে চাব আৰু এনজয় কৰক। চাওক আমি দিল্লীত আছোঁ এতিয়া বৰ্তমান এইখিনিত। এইটোহে কমপ্লেক্সটো, ইয়াতে আছোঁ আমি বৰ্তমান। তো চাই থাকক আৰু আমাৰ লগত এনজয় কৰি থাকক। এতিয়া ক'ত যাওঁ, চান্দনী চক যাম চাগে। তো য'ত যাওঁ আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো এতিয়া আমি বহি আছোঁ এটা লজত। চ' ক'ব আমাৰ বন্ধু বাহে। চ' আমি বহি আছোঁ, মামা আহিছে, নেশ্যনেল মামা। আমি মানে নাই নেশ্যনেল মামা আমি ইয়াত ভালকে আছোঁ, ভাল লাগিছে। ভাল লাগিছে ধৰ্ম কি ধৰ্মশালা। আমি ইয়াতে ये 5 स्टार होटल है। हम लोग इधर आया है। एक হোটেলত 4 ফাৰ্ষ্ট অৰ্ডাৰ ক্লিয়াৰ কৰিছিলোঁ। ইয়াত আমি 1 ঘণ্টাৰ কাৰণে 500 টকা পে' কৰিছোঁ ইয়াত 1 ঘণ্টা বহিবৰ কাৰণে। ত' বহুত কষ্টলি হয় এখন হোটেল। চ' ইয়াত চাব পাৰে ইণ্ডিয়া গেট, লালকিল্লা ফটোটো লগাই দিছে তাজমহলৰ। চ' আজি তেখেতে আমাক লৈ যাব ঘূৰাবলৈ। আমাক 5,500 টকা দিলে পাৰ মেন। চ' আমি এতিয়া যাওঁ আৰু ইণ্ডিগ'ৰে এখন বাছ আহিব আমাক নিবলৈ কাৰণে। হয় নাই? अभी हम लॉज से निकला हुआ है। थोड़ी देर के लिए हम लोग जाएंगे अपने ब्रेकफास्ट करने। दिल्ली का छोले कुलचे नहीं खाए तो क्या खाए भाई। तो उधर जाते हैं, पहले ब्रेकफास्ट करते हैं, उसके बाद वापस आएंगे एंड फ्रेश होंगे एंड
ड्रेस अपना जो लगाना है कितना 90 था और आपको दिखाते हैं दिल्ली के सारे प्लेसेस। सो ये देखो पूरा खा रहा है वो। तो আজি খানা দিলে আমাৰ এই বাইদেউগৰাকীয়ে দিলে, বাইদেউগৰাকীয়ে দিছে, বাইদেউগৰাকী বহুত বহুত ধন্যবাদ। তো ইয়াতে আমাক ৰাতিপুৱা ব্ৰেকফাষ্টটো চব দি দিছে বাইদেউগৰাকীয়ে। তো ইয়াতে দিল্লীতে কৰ্মৰত হয়, তো দি দিছে ইয়াতে চাওক আপোনালোকে চবেই খাই আছে। বাইদেউগৰাকীয়ে দিছে আমাৰ CICF বাইদেউজনীয়ে। চ' চাই থাকক আৰু ভিডিঅ'টো এনজয় কৰক। তো গাইছ এতিয়া আমি যাম অলপ ঘূৰিবৰ কাৰণে, যিখিনি আমি দেখা নাছিলোঁ ঐতিহাসিক প্লেচ। তো গোটেইখিনি আছে, এইখন আছে বাছ, ইয়াতে আমি যাম। তো চাইট চিন কৰিব গৈ আছোঁ, আপোনালোকক দেখা যাম। আপোনালোকে চাই থাকক আৰু এনজয় কৰি থাকক। তো চাই থাকক আমি গৈ আছোঁ। এইটো হৈছে চাওক লালকিল্লা, এইটো ওচৰতে আছোঁ আমি লালকিল্লা, এইটো দেখিছে, এইটো হৈছে লালকিল্লা। এইটো আমি ইয়াতে যাম, আপোনালোকক গৈ পেলাই দেখাম। এইখনে আমাৰ বাছখন, এইখনে ধামাকা দিম এতিয়া। আপোনালোকে চাই থাকিব আৰু এনজয় কৰক। তো বলক ভিতৰলৈ সোমাই যাওঁ মই। ফাইনেলি আহি পাই গ'লোঁ লালকিল্লা। এইটো চাওক, এইটো চাই লওক, আহি পাই গ'লোঁ আমি লালকিল্লাত। তো সোমাই আছোঁ। তো গাইছ ফাইনেলি আমি এতিয়া আছোঁ লালকিল্লাত। তো দেখাই আছোঁ গোটেইখিনি। এইটো চাওক গোটেই গেং আছে ইয়াত। তো চাই লওক আৰু এটা চিনেমেটিক শ্বট দেখাই আছোঁ। এইটোৱে আমাৰ পিছাৰে আছে লালকিল্লা। তো গৈ আছোঁ আপোনালোকে। আজি আমাৰ টিকেট ফ্ৰী। চ' আমাৰ যিসকল CICF ছাৰ বাইদেউসকলে আমাক ফ্ৰীতে দিলে এণ্ট্ৰিটো। তো গৈ আছোঁ আমি গোটেই খোপা, এইটো চাই লওক। তো গৈ আছোঁ আমাৰ অসমৰ ছাৰ বাইদেউসকল। তো আমি আহিছোঁ ইয়াত। চাওক আজি ইয়াত ধামাকা প্ৰগ্ৰেম আছে, पूरा सेटअप हुआ है। यह सलमान अली का प्रोग्राम है आज। तो देखिए ये है साउंड सिस्टम। तो हम लोग जा रहे हैं अभी इंडिया गेट पे पहला एंट्री करने के लिए, जो हमको फ्री में मिला है। तो हम लोग जा रहे हैं। देखो इंडिया गेट। सो गाइस यह चाওক, এটা पूरा চেকিং হৈ আছে, তাত চেক কৰি সোমোৱা আছে, কোনো টেনশ্যন নাই। তাকে বেগৰ পৰা লৈ গোটেই মানুহলৈকে চেক কৰিছে, চেক কৰি সোমাই আছে। তো আমি সোমাই আহিলোঁ। এতিয়া অলপ ঘূৰি পকি আহোঁগৈ, আমাৰ হাতত বেছি সময় নাই, আমি যিহেতু যাব লাগিব। চ' অলপ ঘূৰি পকি আহোঁ। তো আপোনালোকক কি পাওঁ দেখাই আছোঁ। তো গাইছ আমি লাহে লাহে এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। এয়া আমাৰ ইণ্টাৰনেশ্যনেল মামা আছে, মামা আছে আৰু গোটেইখিনি আছোঁ। আমি সোমাই আহিছোঁ ভিতৰলৈ। চ' আমি গৈ আছোঁ। মামা সেইটা ফটো লোৱাচোন, জন ফটো লোৱা নাই। সোমাই গৈ আছোঁ। তো বলো এই চাওক ভিতৰলৈ সোমাই গৈ আছে। এইফালে পুৰা দোকান আছে। এই চাওক পুৰা চাৰিওফালে দোকান ভিতৰত। কাপোৰ আছে চাওক। কাপোৰ কানি চব আছে। চোৱা হৈ গ'ল, এতিয়া আমি ওলাই আছোঁ। আমি এতিয়া যাওঁ আৰু বেলেগ ডেষ্টিনেশ্যনত যাম। চ' দেখাই থাকিম আপোনালোকে চাই থাকক। তো এনজয় কৰক ব'লক। তো আমি এতিয়া লালকিল্লা চাই শেষ হ'ল, এতিয়া আমি যাব ওলাইছোঁ। কেনেকুৱা লাগিলে? একদম মজা লাগিছে, বহুত ভাল লাগিলে। গোটেইখিনি ফুৰিব নোৱাৰি বোলে, বহুত ডাঙৰ হয় আমাৰ লালকিল্লাটোৰ বেকগ্ৰাউণ্ডটো বহুত ডাঙৰ হয়। তো আমি ঘূৰিব নোৱাৰিলোঁ গোটেইখিনি, মনত দুখ থাকি গ'ল। নেক্সট টাইম আহিলে গোটেইখন ঘূৰিম বাৰু। এতিয়া ভালকৈ গ'লোঁ। আমাৰ অসমৰ বাইদেউ আৰু ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইণ্টাৰেষ্টিং কথা, আমাৰ অসমৰ 3গৰাকী CICF জোৱানক লগ পালোঁ। তো তেওঁলোকে আমাৰ টিকেটটো ফ্ৰী কৰি দিলে, উইথ আমাৰ ব্ৰেকফাষ্ট ফ্ৰী হ'ল। বহুত মৰম পালোঁ, বহুত মৰম কৰিলে। এটা ফেমিলি বুলি কৈছে আমাক।
যাৰ কাৰণে প্ৰাউড ফিল কৰিছোঁ ইয়াত আহি যে অসমৰ মানুহক লগ পালোঁ। থেংক ইউ ফৰ দিছ। তো চাই থাকক আৰু নেক্সট ক'ত যাওঁ। চ' এতিয়া আমি বেলেগ জেগাত আহিলোঁ। ক'ত আহিলোঁ পুনন্দা? এই মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰত আহি আছোঁ। ত' সমাধি ক্ষেত্ৰ চাবলৈ আহিছোঁ এপাক। তো চাই যাওঁ, আপোনালোকে আমাৰ লগত চাওক। ইণ্ডিয়াৰ মানে সকলোতকৈ ভাল বোলে চাবলৈ। এতিয়া ঢুকাইছিলে তেতিয়াই 75 লাখ খৰচ কৰি বনাইছিলে। তো ব'লক চাওঁগৈ। আপোনালোকেও চাওক লগত, ব'লক। এই চব আগে আগে গৈ আছে মানুহ, চাই থাকক। আপোনালোকক দেখাই থাকিম। গাইড আছে আমাৰ লগত, গাইডে দেখাই দেখাই গৈ থাকিব, আমিও চাই চাই গৈ থাকিম। লুক, ত' গাইছ এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। চ' আপোনালোকে লগত আহি থাকক আৰু ভিউ চাওক। তো ধামাকাদাৰ ভিউ, আপোনালোকে চাই থাকক, এনজয় কৰক। আমি কৰি আছোঁ, চাই আছোঁ। যিহেতু দেখা নাছিলোঁ কোনোদিন, চ' আহিলোঁ। বাকীখিনি চব বাহিৰত সোমাই আছে, সিহঁতে লছ খালে। চ' আমি ইয়ালৈ আহিছোঁ। এতিয়া ভিতৰলৈ লাহে লাহে সোমাই যাওঁ আৰু আপোনালোকে চাওক ধামাকাদাৰ। এইটোৱে হৈছে মহাত্মা গান্ধী দেৱৰ সমাধিস্থল। চ' গাইছ ইয়াতে এইটো আমি আহিছিলোঁ মহাত্মা গান্ধী দেৱৰ সমাধিস্থল চাবৰ কাৰণে। যিহেতু দিল্লী আহিছোঁৱে, চ' এইটো কাৰণে আপোনালোককো দেখা বুলি ভাবিছোঁ আৰু আমিও চালোঁ। চ' অহা নাছিলোঁ কোনোদিন, চ' আহিলোঁ, আপোনালোকক দেখাইছোঁ। আপোনালোকে চাওক আৰু উপভোগ কৰক। চ' আপোনাৰ কেনেকুৱা লাগিলে? একদম মজা লাগিলে, বহুত ভাল লাগিলে চাই পেলাই। এতিয়া আকৌ নেক্সট ক'ত লৈ যায় আমিও গৈ থাকোঁ। গাইডে য'ত নিয়ে ত'তে যাম আৰু তাতে যাম আপোনালোকে ব'লক আমাৰ লগতে। যদি তো গাইছ এতিয়া আমি গৈ আছোঁ ইণ্ডিয়া গেট চাবলৈ। তো ইণ্ডিয়া গেট চাম আৰু ব'লক আমাৰ লগত ইণ্ডিয়া গেট চামগৈ। इंडिया गेट पाई गलो। सो वो भाई कितना गर्मी है। तो फिलहाल साहब हमारा सब भाई लोग है यहाँ पे। तो हमें इतना इंडिया गेट चाब चाक अलग जूम कर देखा दी इंडिया गेट। चलो तो गाइस এতিয়া আছোঁ ইণ্ডিয়া গেটত। চাওক পিছ চাইডে আছে মোৰ পিছফালে ইণ্ডিয়া গেট আছে। চ' এইখিনি চালু কৰিলোঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব একদম ভিডিঅ'টো। তো চাই থাকক। চ' গাইছ এতিয়া আহিছিলোঁ ইণ্ডিয়া গেট চাবৰ কাৰণে। ইণ্ডিয়া গেট দেখালোঁ আপোনালোকক, আপোনালোকে চালে। আৰু আজিলৈ বাই বাই, লগ পাইছোঁ নেক্সট ভিডিঅ'ত। তো বাই বাই, লগ পাইছোঁ একে ট্ৰেইনত। চলো।